Hi guys, মই তুতুমনি আপোনালোকক মোৰ YouTube চেনেল Tutumaina vlogলৈ স্বাগতম জনাইছো। With a bang bang bang, alright then. যিহেতু মোৰ এই YouTube চেনেলটো নতুন হয় মই আজিয়ে খুলিছো তাৰ বাবে মোৰ ভিডিঅ'সমূহ ইমান ভাল নহবও পাৰে মই চেষ্টা কৰি আছো যাতে মই ভালকে বনাব পাৰো যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু যদি ভিডিঅ'টো বেয়াও পায় তেন্তে আপোনালোকে মোক পৰামৰ্শ দিব পাৰিব কেনে ধৰণে মই ভিডিঅ'টো বনালে ভাল হ'ব মই চেষ্টা কৰি আছো যে মই আপোনালোকক ভিডিঅ'টো আপোনালোকৰ সন্মুখত ভালদৰে উলিয়াম আৰু আপোনালোকক মনোৰঞ্জন কৰিব পাৰো আপোনালোকক যাতে আমোদ দিব পাৰো আৰু তাৰ বাবে মই আজি মোৰ প্ৰথম ভিডিঅ'টো মই এটা ৰেচিপিৰ হৈতে মোৰ ব্লগটো আৰম্ভ কৰিব বিচাৰিছো যদি কিবা ভুল হৈ যায় মোক ক্ষমা কৰি দিব তেন্তে আহক ভিডিঅ'টো চাই লওঁ চিকেন বনাবৰ বাবে পোনপ্ৰথমে মই দুটা ডাঙৰ চাই আলু কাটি লৈছো বিলাহী কাটি লৈছো ডাঙৰ চাই দুটা ইয়া পিয়াজ দুটা কাটি লৈছো আদা নহৰু পেষ্ট দালচেনি এবাৰ ইলাইচি এয়া মই তেল দিছো কুকাৰত যেহেতু মই কুকাৰত বনাম বুলি কৈছিলো দালচেনি আৰু ইলাইচিটো দি দিছো তেলত পিয়াজখিনিও দি দিলো এয়া পিয়াজখিনি ভালদৰে লৰাই থাকিম যেতিয়ালৈকে ভালদৰে কালাৰ হৈ নাযায় সিজি নাযায় ভালদৰে আৰু মই এটা গ্লাছত এয়া মছলাখিনি মিক্স কৰি লম গোটেইখিনি মছলা ইয়াত তেলতো দিব পাৰে কিন্তু মই গ্লাছত দি লৈছো ধনিয়া পাউডাৰ ৰেড চিলি চিকেন মছলা আৰু ইয়াত অলপমান পানী দিম পানী দি কেনে গুলি লম তাৰ পিছত এই গুটে মিশ্ৰণখিনি আমি দি দিম এয়া জালুক দিছো ভালদৰে লৰাই লম আৰু এই আদা নহৰু পেষ্ট দিছো মই এয়া চাওক সম্পূৰ্ণভাৱে সিজি গৈছে তাৰ পিছত মই হালধি দিছো নিমখ দিছো এয়া মই বিলাহীখিনিও দি দিছো ভালদৰে সিজিবলৈ দিম এয়া সিজিছে অলপকে এয়া চিকেনখিনি কাটি থৈছো মই ইয়াত অলপমান পানী দিম সিজিবৰ কাৰণে এয়া আলু দিছো আলু নিদিবও পাৰে কিন্তু মই যিহেতু আলু ভাল পাওঁ এটোপা দি দিছো চিকেনখিনিও দি দিলো ইয়াতে ভালদৰে লৰাই লম গোটেইখিনি এইটো এটা সাধাৰণ ৰেচিপি যেহেতু সবেই জানে কিন্তু মই কেনেকৈ বনাইছো হেতুহে মই আপোনালোকক দেখাব বিচাৰিছো এনেদৰে কুকাৰত বনাইও এদিন খাই চাব আপোনালোকে যদি ভাল পায় যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো এয়া মই পানী দি দিলো আৰু এতিয়া মই আৰু অলপ নিমখ দি কেনে দুটা হুইসেল মাৰিব দিম এয়া আমাৰ চিকেন ৰেডি ইয়াতে সালাড নেমু আচাৰ মাছৰ পিটিকা এয়া চিকেন হৈ গ'ল খাবলৈ বিৰাটেই টেষ্টি হৈছিলে আপোনালোকেও এনেকৈ বনাই চাব পাৰে যদি ভাল লাগে আপোনালোকৰ মই বিৰাটেই ভাল পালোঁ আৰু মাহঁতেও কৈছে ভাল হৈছে বুলি সেয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যেহেতু মোৰ চেনেলটো নতুন হয় সেইবাবে মোৰ ভিডিঅ'বোৰ হয়তো ইমান ভাল নহ'বও পাৰে তথাপিও মই চেষ্টা কৰিম নিজৰ ফালৰ পৰা যাতে মই ভিডিঅ'বোৰ ভালদৰে বনাব পাৰোঁ আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নিজৰ মনোভাৱ আপোনালোকে জনাব কেনেকুৱা লাগিল যদি বেয়া লাগিল তেন্তেও আপোনালোকে মোক জনাব আৰু যদি কিবা পৰামৰ্শ দিব বিচাৰে তেন্তে আপোনালোকে মোক ক'ব পাৰিব তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভাল লাগে আপোনালোকৰ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ